নমস্কাৰ, স্বাগতম জনাইছোঁ ইনফ'ইট ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকক জনাইছিলোঁ যে মই এটা ভিডিঅ'ৰ প্ৰকাৰে যে আমাৰ তপোবনত হ'বলৈ গৈ আছে এটি খুব সুন্দৰ অনুষ্ঠান টাপু 1.0। তাৰ বাবে আমি আজি গৈ আছোঁ। আজি অনুষ্ঠানটো আছে, প্ৰস্তুতিৰ বাবে আমি আছিলোঁৱে, লাগিয়ে আছিলোঁ। কিন্তু আজি আমাৰ ভাওনা প্ৰেক্টিছ আছিলে। ভাওনা প্ৰেক্টিছৰ বাবে আমাৰ অকণমান অহা দেৰি হ'ল। ইতিমধ্যে তাত চাউণ্ড চেক সকলোবিলাক হৈ গৈছে। বাকী এতিয়া গৈ আছোঁ, ব'লক আপোনাক সম্পূৰ্ণ অনুষ্ঠানটো আপোনালোকক দেখুৱাম। বাকী ৰাইজ আহি তপোবন পাই গ'লোহি। তপোবনত বৰ্তমান চাউণ্ড চেক চলি আছে। আমাৰ সকলোৰে মৰমৰ চেংদৈ সুকন্যাবাৰ এই চাউণ্ড চেকটো চলি আছে বৰ্তমান। বৰ ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে তপোবনখন। মই ভিডিঅ' কৰিবলৈ পাহৰিয়ে থাকিলোঁ, মানে লাগিবলগীয়া হ'ল অলপ কামত। বহুকেইজন কণ্ঠশিল্পী ইয়াত পাৰফৰ্মেঞ্চ কৰিলে। জেডজি, মেক্স দা, জিণ্টু দা, অংশুমান দা, লগতে আমাৰ মৰমৰ স্বপ্নীল, হিৰঞ্জিত, খুব ধুনীয়াকৈ কিছুমান পাৰফৰ্মেঞ্চ হৈছে। প্ৰায় সকলোখিনিয়ে ভিডিঅ'টোত কভাৰ কৰিব ট্ৰাই কৰিম। এয়া চাউণ্ড চেক চলি আছে, প্ৰগ্ৰেম চলি আছে, চাই আছে। আজি চাউণ্ড আছে আমাৰ কলিয়াৰা চাউণ্ড, ডিম্পল আহিছে। কৈ দিয়া আমাৰ এটা আহৰি নাইকিয়া অপাৰেটৰ বৰদলনিৰ, বাকী গোটেই পোৱালীকেইটা আছে। ধুনীয়া ফিল্ড চলি আছে ইয়াত। বাকী সম্পূৰ্ণ ফিল্ড দেখাই থাকিম। চাই দিয়া, হাঁহি দি দিয়া। এনেকৈ চাই যাব সকলোৱে। বাকী আমাৰ ৰাইজসকল অকণমান জেগাখন উলিয়াই লৈছে জুই লগাই। জেগাখনত বহি লৈছে সিহঁতি। খুব ধুনীয়াকৈ বোলে প্ৰগ্ৰেম উপভোগ কৰিব। এইখিনি অকণমান দৃশ্যটো আগৰ, এই চাউণ্ড চেক চলি থকা টাইমৰ এইখিনি ভিডিঅ'। তাৰ বাবে মানুহ ইমান নাই এতিয়া। ব'লক ইয়াত ৰখি নাথাকোঁ ইমান দেৰি, ডাইৰেক্ট ভিডিঅ'টো আমি চাওঁ। ডাইৰেক্ট গানৰ মাজলৈ সোমাই দেশের পাখি বিদেশ গেল, মুখে দিয়া পাখি রে সোনার গরম ওরে পাখি রে সোনার গরম ওরে পাখি রে। দুধ ভাত দিয়া বাচ্চা হাতে খুশি রে পাখি, দুধ ভাত দিয়া যাবার কালে গেল পাখি, বুকে শিল দিয়া রে সোনার বদন ওরে পাখি রে সোনার বদন ওরে পাখি রে সোনার বদন পাখি রে তোর কেমন বদন আখি। সোনার গরম পাখির বাদে জুড়িছে আমার রে সোনার গরম ওরে পাখি রে সোনার গরম ওরে পাখি রে সোনার গরম পাখি রে তোর কেমন গরম
দিয়া পাখি রে সোনার বদন ওরে 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 পাখি যা। মায়া মায়া মাথো মায়া তুমি জানো সঁচাৰে মৰমৰে মায়া এই গানটো সকলোতো জানেই গতিকে গালে ভাল লাগিব মোৰ লগত একেলগে মায়া মাথো মায়া তুমি জানো সঁচাৰে মৰমৰে মায়া মায়া ভৰা দুচকুলৈ হিয়া জুৰি আছা আহিবই দূৰৈৰে জোনাকী হৈ গৰাকী হৈ মায়া মাথো মায়া তুমি জানো সঁচাৰে মৰমৰে মায়া সাগৰৰ দৰে গভীৰ তুমি আৰু মৰমকে লৈ আছো জীয়াই মনে আছা যদি বাৰে বাৰে গুচি যোৱা মোক কিয় কোলোৱাই নাৰিবা সেমেকা ৰাতি নেলাগে মোক সোঁৱৰণিয়ে মায়া মাথো মায়া তুমি জানো সঁচাৰে মৰমৰে মায়া जादू तेरी आंखों में है खुशबू तेरी सांसों में है तू फूलों की रानी ना जाने क्यों ये लगता है अक्सर मेरा दिल कहता है कि रे 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 तेरा तेरा तेरे तेरा ना 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 तेरे माया माथो माया তুমি জানো সঁচাৰে মৰমৰে মায়া মায়া
মথুরাত বান্ধিলা গাই হাতত কইৰালো গুৰুজন আহিছে দামুৰি ধৰোতা নাই ভয়েস বে বৃন্দাবনতে বৃন্দাবনতে হে হৰিয়ে ভকতিৰ পুৰ ৰখেৰ কুমেৰ পুৰণ ৰখীৰ মণি পুৰণ ৰখীৰ মণি ভগৱত শাস্ত্ৰ ৰাতি গুৰুজনে দিলাহি অমৃত আনি দিলাহি অমৃত আনি বৃন্দাবনতে বৃন্দাবনতে নামুৰি বান্ধিলা মথুৰা বান্ধিলা গাই হাতত কইৰালো গুৰুজন আহিছে দামুৰি ধৰোতা যেতিয়া কথা পাতে মুখতে পিছে তাই যেতিয়া কথা পাতে মুখতে মই তেতিয়াহে ভাবোঁ যে কোনোবাই ইমান ধুনীয়া হৈছে কি কেনেকৈ হ'ব পাৰে তোমায় জানতে দেখাবা তোমায় জান রাতি টোপনি না তোমায় জান মোর বুকু সময় সময় তোমায় জান মোর বুকু সময় সময় তোমায় জানে বহাগ তোমায় জান নুরাবত তোমায় জান মন তোর কাকরে উড়ি যায় তোমায় জান মন তোর কাকরে উড়ি যায় বহাগে দুলনি লগাই দেহ ধৰি উঠে উৰে সহাৰি পায় মন ফুলনি কাজি বহাগে দুলনি লগাই দেহ ধৰি উঠে
বাকী ৰাইজ অনুষ্ঠানটি বৰ্তমান শেষ হ'ল আৰু আপোনালোকক প্ৰথমতে জনাইছিলোঁ যে লাইভ আৰ্ট হৈছিলে ইয়াত। এতিয়া লাইভ আৰ্টৰ যিকেইটা লাইভ আৰ্ট তাৰ নমুনা কিছুমান আপোনালোকৰ আগত দেখাবলৈ আগবাঢ়িছোঁ। বাকী প্ৰায় ৰাইজ ইয়াৰ পৰা গ'ল, আমি এতিয়া দেখুৱাম আপোনালোকক চাব। এইটো আঁকিছে মুক্তাব দাই, এইটো মিনো দাই আঁকিছে। তপোবনৰ ওপৰতে প্ৰায় আঁকিছে, এইটো অলপ পথাৰৰ দৃশ্য আঁকিছে। তাৰপিছত বাকী এইটো চাইডে দুখনমান আছে, দেখাইছোঁ ৰ'ব। এইটো লগতো অংকুৰদাই বনোৱা, কিন্তু ইয়াত আঁকিছে বৰ্ণমে। বাকী এখন আমাৰ শিৱাই আঁকিছে, আশিষ। বাকী এয়া হৈছে আমাৰ চাউনৰ ল'ৰাকেইটা। ইহঁতি বহুত কষ্ট কৰি থাকে, চবতকৈ বেছি কষ্ট ইহঁতৰ হয়। একেবাৰে লাষ্টত ইহঁতিয়ে যাব লাগে। বাকী ভিডিঅ'টো ইমানখিনিলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।